নমস্কাৰ, মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আৰু আজি হৈছে বিজয়া দশমী। আমি গোটেইবিলাক ওলাইছোঁ দেৱী দৰ্শন কৰিবলৈ, কাৰণ একদিন বাই দোকানলৈ যাওঁতে আমি সময়ে পোৱা নাছিলোঁ দৰ্শন কৰিবলৈ। এয়া ভিনদেউৱে আমাক থ'বলৈ গৈছে গেলেকী চাৰিআলি। যিহেতু আজি বিজয়া দশমী, সেয়েহে মানুহ ইমানেই বেছি হৈছে, আমি দৰ্শন কৰিবলৈ সুবিধাই পোৱা নাছিলোঁ। বহুত সময় ৰখাৰ পিছত যেন তেন কৰি মেলি আহিলোঁ। আৰু এতিয়া আমি অলপমান বজাৰখন ঘূৰি লৈছোঁ, কাৰণ একদিন পাই দোকানত থাকোঁতে আমি অকণো ঘূৰিবলৈ সময় পোৱা নাছিলোঁ। এয়া লৈছে ভিনদেউৱে জেলেপি, আৰু এতিয়া ঘৰত আহি বনাবলৈ ল'লোঁ কেইটামান ৰিলচ। এয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ, আৰু এইফালে চুনু ওলাইছে ৰিল বনাবলৈ। এতিয়া হ'ল গধূলি, আৰু আমি চবেই খাবলৈ লৈছোঁ স্পাইৰেল পটেটো। স্পাইৰেল পটেটো হৈছে কি, আলু সৰু সৰুকৈ কাটি পিনে তেনেকৈ আমি বনাই খাইছোঁ, কাৰণ সেইবিলাক বাকী থাকি গ'ল। আৰু এয়া মানুহবিলাক চব বহি আছে, আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই পিনে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।